নমস্কাৰ মই অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো আজি মই মোৰ অতিকৈ মৰমৰ আইতা এজনীক আপোনালোকৰ মাজলৈ চিনাকি কৰি দিব ওলাইছো আৰু আইতাজনী হ'ল আসলতে মোৰ খুব মৰমৰ মোৰ ঘৰৰ ওচৰতে থাকে মাই ভাত হসি না এই গীতটি আপোনালোকে নিশ্চয় উপভোগ কৰিছিলে মনত পৰিছে না আপোনালোকৰ পৰিছে এতিয়া আচ্ছা তে এই তাত এটা শব্দ আছিলে ও মান্নাত মৰা বন কৰি আছো দেখছা না নাই এটো আসলতে কোনে কৈছিলে জানেনে আপোনালোকে এই মৰমৰ আইতাজনীয়ে কৈছিলে এই গানটোত এবাৰ কৈ দিয়াচোন ও মান্নাত যা বন কৰি আছো মই দেখছা না নাই আৰু দুইবাৰ ক ও মান্নাত যা বন কৰি আছো দেখছা না নাই আৰু ও মান্নাত যা বন কৰি আছো দেখছা না নাই আৰু জোৰকে এবাৰ কচোন ও মান্নাত যা বন কৰি আছো দেখছা না নাই দেখছা না নাই দেখছা না নাই দেখছা না নাই ও মান্নাত যা বন কৰি আছো দেখছা না নাই এইটোৱে হ'ল এই গীতটোৰ যিটো শব্দ কৈছিলে যে ও মান্নাত মৰা বন কৰি আছো দেখছা না নাই এইটোৱে মৰমৰ আইতা গতিকে আপোনালোকক চিনাকি কৰি দিলো এতিয়া আমি চাহ খাম বৰ চকু ওঠাও পৰেশান কৰবা নে ইটা না যাওঁ ইটা না যাওঁ তাতে তো মন্দিৰত যায় তহঁতে ৰাজপতি হৈ যায় তাৰ উপৰি পূজাৰ জিলাপি তাৰ উপৰি হেৰি নিপেন আছে নহয় নিপেন আৰু চাকৰি মৰাৰ ভয় নাই বনাব ভয় কৰা আছে এই বাঘে কেন গাড়ী গানি ভাঙি আছে পূজাৰ জিলাপি মিঠা না আজি ভাত খাই যাব লাগিব আমাৰ তাত আজি খা ভাত আজি খাব ঠিক আছে আমি বিয়াত যাম হা আৰু এই দুইযোৰ কাপোৰ দিম দে কইনাক একযোৰ আৰু এই আইতাক একযোৰ দিব লাগিব বিয়াৰ দিনা পিন্ধাৰ কাৰণে দে ঠিক আছে দেখা হা